নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকিব লাগে, হয়নে বাৰু? আজি আকৌ নতুন ৰষ্টিং ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো পূৰা শেষলৈকে চাব বুলি আশা থাকিল আৰু ভিডিঅ'টো যাতে কোনো গাত পাতি নলয়। আৰু এইখিনিতে কথা কৈ দিওঁ, ভিডিঅ'টো কেৱল ফানী এণ্টাৰটেইনমেণ্ট কাৰণে বনোৱা হৈছে। ভিডিঅ'টো কেৱল ফানী এণ্টাৰটেইনমেণ্ট, কোনো যাতে গাত পাতি নলয়। তো ব'লক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ, আজি আমি কথা পাতিম এইটাৰ বিষয়ে। Hello everyone, welcome back to Buddy's Talk. আজি মই আহিছো দীঘলী পুখুৰীত simple question লৈ। সিম্পল প্ৰশ্ন বুলি কয় ন, এনেকুৱা প্ৰশ্ন সোধে ন মানে মাথা খাৰাপ কৰি দিয়ে। তো চাওঁচোন বাইদেউ কি সুধিলে প্ৰথম প্ৰশ্নটো। चलो भाई देखो अब मैं क्या करता हूँ। অসমীয়া বিহু কেইটা? 7টা। তালি আৰু অসমৰ বিহু কেইটা? 7টা বোলে। আৰু অসমৰ বিহু 7টা জানো? মই আজিহে গম পালোঁ প্ৰথম। আৰু আপোনালোকে কমেণ্টত জনাব অসমৰ বিহু কেইটা। তো মই জনাম মানে 3টাই। আৰু এতিয়াকে যদি নতুন যদি 7টা হৈছে মই গম নাপাওঁ। তো মানে কি যে হ'ব আৰু মানে বাইদেউ চাওক না কিমান ধুনীয়াকৈ কৈছে। 7টা। আৰু এটা ড্ৰেছটো নাচাই গ'লে মানে যিহে একেবাৰে। আৰু তই অসমত থাকি অসমীয়া বিহু এটা সেইটো নাজানো, তই জানো ন কি আৰু। আৰু মোৰ তাৰ ড্ৰেছযোৰ লৈ একো প্ৰব্লেম নাই, কাৰণ প্ৰব্লেম আছে এইটো কি অসমীয়া বিহু কেইটা সুধিলত 7টা বোলে, সেইটো তাতে প্ৰব্লেম আছে। তই শুনা, তই ভাই অসমত জন্ম হৈ ভাই অসমৰ বিহু কেইটা সেইটো নাজানো, তই জানো নে কি মানে এনেই। আৰু এইটো চবেই সৰু বাচ্ছা এটা জানিব অসমৰ বিহু কেইটা, আৰু তই নাজানো। চালা মক্কেলামি কৰি আছে, সেইকেইটা মক্কেলামি মানে কি হ'ব আৰু। और अभी तो रुको, क्लाइमैक्स अभी बाकी। তোমাৰ এক্সক কিবা মেছেজ দিব বিচাৰিবা নেকি? হয়, ইহঁতৰ কাম বন নাই ন, আৰু গৈ জাকেটাকে হৈ থাকি তোমাৰ এক্সক মেছেজ দিব বিচাৰিবা নেকি? আৰু এটা প্ৰশ্ন নাপালে সুধিবলৈ। এইটোৱে মেছেজ দিব বিচাৰিম, মই বহুত কেইটা এক্স আছে, কোনটো কেতিয়া মেছেজ দিম। ফাৰ্ষ্ট একজনীৰ নাম কি আছিল? একজনী নাম নকওঁ, মই নাম ক'লে ঘৰত যায় মাৰ পৰিব। আৰু এটা ইও কম নহয়, আৰু ফাৰ্ষ্ট একজনী নাম বোলে নকয়, আৰু ঘৰত গ'লে বোলে মাৰো পৰিব। তোৰ মাৰটো পৰিবই ন, আৰু তোৰ এক যোনজনী ন বিয়া চিয়া পাতি চাগে, মানে 3টামান চাগে ল'ৰা ছোৱালী চাগে। তো এইবোৰ বাদ দে এতিয়া আৰু। যি ক'ম আৰু এক্সেল যদি ঘূৰি আহে তেতিয়াহ'লে মই ৰাখিম। আৰু বেটা ইও কম নহয়, তাৰ বোলে একজনী আকৌ ঘূৰি আহিলে আকৌ ৰাখিব। আৰে ভাই চা, তোৰ এক্স আছিলে গ'লগৈ আৰু নাহেও। বলেও পিকআপ বা এনেকৈ মেজিক নহয় যে পিছফালে লিখি থয় আকৌ আহিম বুলি। গাড়ীটো আহিব, অভিয়াছলি আহিব। আৰু তোৰ একজনী ন নাহে, আৰু এইবোৰ কথা পাহৰি যায়। তোমালোকৰ ব্ৰেকআপ কিয় হ'ল? কৈ দিয়া ৰিজনটো। আৰু ন এই বাইদেউজনীও কম নহয়, তই একেটা কথাকে ঘঁহাই সুধি আছে। এই বালত বেঙেনাডাল মাইকডাল লৈ একেটা কথা সুধি আছে। ব্ৰেকআপ কিয় হ'ল তোমালোকৰ? ব্ৰেকআপ, তাই ৰেষ্টুৰেণ্ট ভাল পায় আৰু আমাৰ বাবুৱে ৱাইন শ্বপ ভাল পায়। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? আৰু আমাৰ বাইদেউসকল ন এই মালটো অলপ মেণ্টেল আছে, মেণ্টেলে বুলি ক'ব লাগিব। এই অকণমান এইখিনি 4-7-8 বছৰীয়া পোৱালিটোকনো সুধিব লাগে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে। गर्लफ्रेंड बॉयफ्रेंड अब पता नहीं क्या क्या फ्रेंड। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? প্ৰশ্ন নাপালি সুধিব লাগে সিহঁতক সুধিব লাগে কি সুধিছ কি মানে সুধিব লাগে সুধিছে আৰু মানে প্ৰশ্ন হ'লেই হ'ল। আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড আছে, আৰু সি গাৰ্লফ্ৰেণ্ড মানে আজিলৈকে সি বুজিয়ে নাপায় ভালকৈ, ককেইটাই নাজানে চাগে, পঢ়ি আছে চাগে। তো তাক সুধিছে গাৰ্লফ্ৰেণ্ড আছে নেকি বাৰু। স্কুলত কোনো ছোৱালী ভাল নালাগে? নাই। আৰু এটা প্ৰশ্ন শুনিলে স্কুলত কোনো ছোৱালী ভাল নালাগে বোলে। আৰে সেইবোৰ প্ৰশ্ন সুধিব লাগে সিহঁতক, সৰু ল'ৰাকেইটাক। সিহঁতি কি নাজানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে কি। এইটো ভাল প্ৰশ্ন সোধা নাই। স্কুলত কি খাই ভাল পোৱা, কি বস্তু খেলি ভাল পোৱা, সেইবোৰ সোধা। আৰে তোমালোকক ন কোৱাতকৈ নোকোৱাই ভাল, কুকুৰ এটাক বুজোৱাই ভাল। এক্সো নাই? আৰু লাষ্টত বাবুৱে আমাৰ মানে সৰু ল'ৰাটোক কি ক'লে শুনক। এক্স তো ABCDত আছে। সি ঠিকেই ক'লে, এইটো জনামতে এক্সটো ABCDত আছে ন। তো সি ঠিকেই এনচাৰ ঠিকেই দিছে, কিন্তু সোধা মানুহজনী ন আধা মগজীয়া আছিলে।